मनुष्य के स्पंज समान फेफड़े हवा सोखने के लिए बने हैं, लेकिन कुछ लोग फेफड़ों को बीड़ी सिगरेट का धुआं सोखने के लिए इस्तेमाल करते हैं। एक आम धूम्रपान करने वाले व्यक्ति के फेफड़ों को अगर आप निचोड़ कर देखें तो इतनी मात्रा में आपको साल भर का कैंसर पैदा करने वाला टार मिलेगा। इतना टार आपको बीमार, बहुत बीमार बनाने के लिए काफी है। কওকচোন। কোন হয় আপোনাৰ? CID? Yes, CID.
সাগৰ আপোনাৰ ল'ৰা? হয় কিন্তু আজিৰ পৰা কেইমাহমান আগতে আপোনাৰ ল'ৰা সাগৰে ড্ৰাগছ কেলেংকাৰীত জড়িত হৈ আত্মহত্যা কৰিছিল। নাই নাই এইবোৰ মিছা কথা এইবোৰ মিছা কথা এইবোৰ হ'বই নোৱাৰে চাওক মিষ্টাৰ ডেকা, এই কথা মই কোৱা নাই। তাৰ পোষ্টমৰ্টেম ৰিপৰ্টে কৈছে মৃত্যুৰ আগত সি ড্ৰাগছ লৈছিল। নাই নাই এইবোৰ মিছা কথা তাক কোনোবাই ফচাইছে য়েছ, তাক কোনোবাই ফচাইছে, কিন্তু কোনে? মৃদুলে আকৌ জয় মালগো মাল ঠিক আছে তো না না জগন্নাথ মালৰ 2 নম্বৰ নাপা পাক্কা একেবাৰে পাক্কা ঠিক আছে আহিছো আহকচোন আহক আপোনালোক বহক মই দুটাক মাতি দি আছো মইনা দিয়া তুমি আমার আমি জুই হয় আৰু জুইৰ ওচৰত সগা পৰুৱাবোৰ আহিলে চটফটাই মৰে সেইদিনা কি কৈছিলা What nonsense. Yes! Nonsense! নমস্কাৰ হয় কওকচোন কিয় বা আহিল এই ছোৱালীজনীক আপুনি চিনি পায় হয় তাই মোৰ লগৰেই হয় তেন্তে আপুনি সেই ল'ৰা তিনিজনকো চিনি পায় নাই নাই তাই কেনেকৈ চিনি পাব তাই কাকো চিনি নাপায় তাৰ মানে চিনি পায় দাস সঁচা কথা কওক হয় পাওঁ আৰু এদিন ঐ বুঢ়া দুটা মাৰ্ডাৰ কৰি আহিছো মই বেছি উল্টা পাল্টা বকিলে তোকো উৰাই দিম নিশ্চয় ক'ৰবাত কিবা অঘটন কৰিছ মই এতিয়া পুলিচক খবৰ দিম ঐ বুঢ়া
যদি পুলিচক খবৰ দিয় তেনেহ'লে তোৰ ছোৱালীক ঘূৰাই নাপাবি এক মিনিট দুটা হয় শইকীয়া নিশ্চয় ইয়াত আৰু এটা মাৰ্ডাৰ হৈছে কিন্তু স্যার ডেড বডি স্যার হয়তো ইয়াত মাৰ্ডাৰ কৰিবলৈ চেষ্টা কৰা হৈছিল যদি চেষ্টা কৰা হৈছিল মাৰ্ডাৰ নহ'ল কিয় হয়তো স্যার মানুহজন পলাল নাই পলাব নোৱাৰে অলৰেডি তলত এটা ডেড বডি পোৱা গৈছে স্যার এনেকুৱাটো হ'ব পাৰে যে লেবাৰজনক ধৰিবলৈ দৌৰিছে হ'ব পাৰে কিন্তু চিন্তাৰ পোৱা গৈছে তাত নিশ্চয় ইয়াত আৰু কোনোবা আছে শইকীয়া বিল্ডিং কনষ্ট্ৰাক্টৰৰ সকলো ডিটেইলছ ৰেডি কৰক ওকে স্যার মাতিছিলে মাতিছিলে পিছে আৰিয়ান ক'ত আছে কি কামত আছে তহঁত দুটাই কেইদিনমানৰ কাৰণে ইয়াতে থাকিলে কি কিন্তু কিয় আগৰ লাফৰাটো এতিয়া চিয়াইটিৰ হাতত পৰিছে গতিকে যিকোনো মুহূৰ্তত তহঁতক এটেক কৰিব পাৰে চ' এতিয়া অলপ নিজেই ছেফ হৈ থাকিব লাগে ঠিক আছে আজিৰ পৰা তহঁতৰ কামবোৰ ইহঁত দুজনে কৰিব হঠাৎ কেতিয়াবা এই ঘটনা তাৰ মনত পৰে আৰু তেতিয়াই সি এনেকৈ নিজক বচাবলৈ চেষ্টা কৰে বাৰু তেখেতক বচোৱা মানুহজনক আপুনি চিনি পায় নেকি হয় হয় পাওঁ আৰু মই তেখেতৰ ঘৰলৈ এবাৰ গৈছিলোঁ দাস ছাৰ মই একো ভুল কৰা নাই স্যাৰ কিয় বলাইছিলি সেইটো কোৱা বিশ্বাস কৰক স্যাৰ
বিশ্বাস কৰক ছাৰ মই একো ভুল কৰা নাই একো ভুল কৰা নাই শইকীয়া মই ভাবিছিলো আপোনালোকো সিহঁতৰেই মানুহ মই সেই বিল্ডিংটো ভঙা লোহা বিচাৰি গৈছিলো আৰু তাৰ পাছত আৰু মই মানুহজনক হস্পিটাললৈ লৈ গলো কেইদিনমান পিছত ল'ৰাকেইজনে মোক মোৰ ঘৰলৈ বিচাৰি আহিছিল তেতিয়াৰে পৰা মই সেই ঘৰটোত থাকিবলৈ এৰিলো তথাপি কেতিয়াবা যাওঁ আজি সকলো ব্যৰ্থ মোৰ আজি সপোনো শুনো মাথো পৰাজয়ৰে গান কি যে মায়া চকুৰবে